নমস্কাৰ, তোমালোকৰ কাৰণে বহুতেই ভাল খবৰ আহিছে। পুনৰ তোমালোকৰ নি ভেকেঞ্চি আহিছে, প্ৰায় 18,000 ভেকেঞ্চি আহিছে। এই ভেকেঞ্চিসমূহত এপ্লাই কৰিব হ'লে এডুকেশ্যন কিমান লাগিব, বয়স কিমান হ'ব লাগিব, কেনেকৈ এপ্লাই কৰিব লাগিব সবিশেষ জনাই আছোঁ। তাৰ আগতে যিসকলে প্ৰথমবাৰৰ কাৰণে চেনেল যি কৰি আছা চেনেল ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগত থকা বেল আইকনো প্ৰেছ কৰি ল'বা। তেন্তে ব'লা ভিডিঅ' আৰম্ভ কৰোঁ। তোমালোকৰ প্ৰথম ৰিকুৱাৰমেণ্টটো আহিছে IRB-GD কনষ্টেবল ৰিকুৱাৰমেণ্ট 2023 ফালৰ পৰা আহিছে, IRB ফালৰ পৰা আহিছে। আৰু এই ভেকেঞ্চিসমূহত এপ্লাই কৰিব হ'লে তোমালোকে অনলাইন যোগে এপ্লাই কৰিব লাগিব। আৰু ভেকেঞ্চি আহিছে তোমালোকৰ 17,000 ভেকেঞ্চি আহিছে, 17,000 ভেকেঞ্চি আহিছে। আৰু এজ লিমিটটো বিচাৰিছে তোমালোকৰ এই ভেকেঞ্চিসমূহৰ 18 to 25, 18ৰ পৰা তোমালোকৰ বয়সটো 25 হ'ব লাগিব। লগতে বয়সটো ধৰি দিয়া হ'ব। যিসকল SC ST আছা তোমালোকক 5 বছৰ ৰেহাই দিয়া হ'ব। আৰু যিসকল OBC and OBC আছা তোমালোকক 3 বছৰ ৰেহাই দিয়া হ'ব। আৰু এই ভেকেঞ্চিসমূহত এপ্লাই কৰিব হ'লে তোমালোকে 10 পাছ কৰিব লাগিব, তেতিয়াহে তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু সবিশেষ কাৰণে তোমালোকে তলত চেক আউট কৰি ল'বা। নেক্সট তোমালোকৰ ৰিকুৱাৰমেণ্টটো আহিছে RRC ৰিকুৱাৰমেণ্ট 2023, RRC ফালৰ পৰা আহিছে। আৰু ভেকেঞ্চি আহিছে তোমালোকৰ 1104 ভেকেঞ্চি আহিছে। এপ্লাই কৰিব হ'লে তোমালোকে অনলাইন যোগে এপ্লাই কৰিব লাগিব। আৰু পষ্ট নেম হৈছে তোমালোকৰ এপ্ৰেণ্টিষ্ট। আৰু এপ্লাই প্ৰক্ৰিয়া চলি আছে তোমালোকৰ 03/07/2023, 3 জুলাই তাৰিখৰ পৰা তোমালোকৰ এপ্লাই প্ৰক্ৰিয়া চলি আছে। আৰু এই ভেকেঞ্চিসমূহত তোমালোকৰ অন্তিম তাৰিখ দিয়া হৈ আছে 02/08/2023, 2 আগষ্ট তাৰিখে লাষ্ট ডেট। আৰু এডুকেশ্যনটো বিচাৰিছে তোমালোকৰ 10 পাছ, লগতে তোমালোকে ITIত টেট কৰা হ'ব লাগিব, তেতিয়াহে তোমালোকে এই ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিবা। আৰু সকলোবোৰ ইনফৰ্মেশ্যন দিয়া হৈ আছে তলত, ধুনীয়াকৈ চেক আউট কৰি ল'বা। ভিডিঅ'টো ইমানখিনি আছিল, ধন্যবাদ।